হেল্ল' ফ্ৰেণ্ড, আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এটা নতুন ৰেচিপি সৈতে। আৰু এইটো হৈছে, এয়া দেখিছেনে, এইখিনি হৈছে বন্ধাকবি, লগতে আদা দেখিছেনে। মই আদাকণ ধুনীয়াকৈ পিহনাত পিচি ল'ম। এয়া মই কেইটামান দাইল মানে ধোৱা মগু আৰু লগতে আপোনাৰ মচুৰ দাইল দুটামান দি দিছোঁ। এইকেইটা মই গৰম পানীত অকণমান তিয়াই ৰাখিছোঁ আৰু এইকেইটা মই এটা মিক্সাৰ পেষ্ট বনাই ল'ম। আৰু মই এই ৰেচিপিটোত দিবলৈ এটা কেঁচা বিলাহী লৈছোঁ আৰু এটা পিঁয়াজ। আৰু এই বিলাহীটো মই ধুনীয়াকৈ ইয়াত মাৰি ল'ম এইখনত। এয়া চাওক, আমাৰ পেষ্টটোৰ কাৰণে এয়া কবি, এয়া কাটি লৈছোঁ মই সৰু সৰুকৈ পিঁয়াজ, আৰু এয়া মই কৈছোঁ বিলাহীখিনি ধুনীয়াকৈ মাৰি ল'লোঁ। লগতে মই আদাও দি দিছোঁ। মচুৰ আৰু মগু দাইলখিনি এটা পেষ্ট বনাই ল'লোঁ, আৰু এই পেষ্টটো মই ইয়াৰ লগত দি দিম। আৰু এয়া মই ব্যৱহাৰ কৰিছোঁ ৰঙা আটা। আপোনালোকে পিঠাগুড়িও ল'ব পাৰে, কেঁচা পিঠাগুড়ি। মই নাই কাৰণে এতিয়া মই আটাই লৈছোঁ। হৈ গ'ল। সোৱাদ অনুসৰি মই অকণমান নিমখ দি দিছোঁ, অকণমান হালধি দি দিছোঁ, আৰু ইয়াতে মই পানী দিছোঁ। পানীখিনি অকণমান সৰহকৈ দিম, আৰু সৰহকৈ দি পেলাই ভালদৰে গোটেইখিনি মিক্স কৰি ল'ম। দেখিছেনে, গোটেইখিনি মিক্স কৰি এনেকৈ ল'ব লাগিব, যাতে মানে আপুনি এৰি দিলে এইটো হিচাপত হ'ব লাগিব। আৰু যেতিয়া আপুনি কেৰাহীত দিব, মানে আপুনি নিজে হেতাখনে বহল কৰি দিব পৰা হ'ব লাগে। বুজিছেনে, মই ইমানটো হিচাপত ৰাখিছোঁ। মই ইয়াত দুটামান জলকীয়াও দি দিছোঁ। আপোনালোকেও জলকীয়া দিবও পাৰে, নিদিবও পাৰে। এয়া চাওক, মই অকণমান তেল দিছোঁ, আৰু তেলখিনি এনেকৈ চাৰিওফালে বৈ যাবলৈ এনেকৈ মিলাই দিছোঁ, আৰু এনেকৈ দি দিছোঁ। এনেকৈ চাংলাই মেলি দিব। আৰু এয়া চাওক, আমাৰ পিঠা ৰেডি। এইটো টিফিন হিচাপেও দিব পাৰে, আৰু যিকোনো সময়ত খাব মন গ'লে খাব পাৰিব, সন্ধিয়াই হওক ৰাতিপুৱাই হওক। ভাল লাগে খাই। আৰু ইয়াত মানে আপোনাৰ কি আছে, মগুটো আছে ন, মগুটো দিয়া হৈছে কাৰণে, ধোৱা মগুটো দিয়াৰ কাৰণে অকণমান ধৰিবও পাৰে। সেইটো কাৰণে লাহে লাহে ভালকৈ উঠালে হৈ যাব। এয়া মই অকণ খাই দেখাইছোঁ। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। আজিলৈ আহোঁ, বাই বাই।